নমস্কাৰ গাইজ, আজি এয়া চাব আহিছোঁ মটক ইউথ ফেষ্টিভেল চাবলৈ। তাকে অলপ দেখাই দিওঁ কেনেকুৱা কি হৈছে এইবিলাক। ৰ'ব কি হৈছে? চব খুলি মেলি ভাঙি দিলে যে। চব খুলি ভাঙি লৈ যাব লাগিছিলে। ৰ'ব দেই, মই ঠিক কৰি দিছোঁ। 1 2 3 মটক জনগোষ্ঠী অসমৰ এটা অতি উল্লেখযোগ্য জনগোষ্ঠী আৰু আপোনালোক অসমৰ ভূমিপুত্ৰ। মোৰ লগৰকেইটা আহিছে এফালে, আজি ভালকৈ সাজ খাব আহিছে আৰু এইকেইটা। সাজ কিন্তু কিছু ভাল দিয়ে, চিৰিয়াছ ইয়াত দেখাইছে এক্সপ্ৰেশ্যনটো, কিন্তু নোৱাৰিছে মানে নিজকে। মাকোৰো মাৰি দিয়ক বাইদেউ। এইটো মটক বস্তু পৰম্পৰাগত বেৰি হয়, বিয়াত ব্যৱহাৰ কৰে। ইয়ালৈকে আহিল, তই বাৰু এই ভৈয়ামৰ মানুহৰ বাবে কিবা খবৰ খাতি আনিছ নেকি? ভাল খবৰ আনিছে। হয় নেকি? এই ভাল খবৰ কি বা আছিল? মই ভাল খবৰ আনিছোঁ, আমাৰ অসমত ভাল ল'ৰা চাকৰি পাব, অসমত খেতি বাতি হ'ব, সেইটো আহিছে। তামোল পাণ যাৰ হাততে পৰিব তেওঁহে কোলাবৰী জীৱন সংগী হ'ব। নিৰ্বাচন কৰিবই, তামোল পাণ অৰ্পণ কৰিবই। সহযোগিতা আগবঢ়াওক আপোনালোকে। আলপনৰ ৰসক ৰাখক, একো নহয়। এয়া আমাৰ কোলাবৰীয়ে তেওঁৰ জীৱন সংগিনী বিচাৰি পাইছে। কেনেকৈ আহিছে? দি দিব, কাটি দিব ধুনীয়াকৈ, কাটি দিব। বহুত ফুলো এতিয়া খোৱা পাল, গাহৰি স্মক পক। মানুহজন মোৰ মানে ওখ আছিলে, এখন মানে হেৰি সেনেকুৱাবিলাক কামতে ব্যৱহাৰ কৰে। এইটো যুদ্ধ টাইমত ব্যৱহাৰ কৰা বস্তু আৰু। এতিয়া অসমীয়া ৰয়েল ড্ৰেছৰ ইয়াত ফেশ্বন শ্ব' হ'ব এতিয়া।
মজা লাগিছে চোৱা আকৌ কি হ'ল চলা নেকি এই কিনা এখন ঘূৰি আছে নিচিনা লাগিছে ন সেইফালে আমি মাজত একে এবাৰ এইটোত আহিলোঁ Yes! Ortiz! Ortiz! Arjun! Jiman namase Arjun! खत्म हो गया मजा लगिले अल्टीमेट एक्सपीरियंस Love you, Zoida! আছিল মটক ইউথ ফেষ্টিভেল মানে আৰু গুড নাইট